মোৰ অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি আমি এইবেলি 2026 চনত যি বিধানসভা নিৰ্বাচন, এই নিৰ্বাচনৰ কাৰণে আমাৰ 3 নং কোকৰাঝাৰ জনজাতি অধ্যুষিত সমষ্টিত BPF দলৰ তৰফৰ পৰা শেউলী মহিলাৰী বাইদেউক আমি টিকেট দিয়াৰ কাৰণে আমি বিনম্ৰভাৱে মিডিয়াৰ যোগেদি আমাৰ BPF দলৰ হাইকমাণ্ডক অনুৰোধ জনাইছোঁ। কিয়নো আজি কোকৰাঝাৰ বিধানসভা সমষ্টিত আমাৰ যিজন ব্যক্তি ইতিপূৰ্বে হয়তো আমাৰ মাজত আছিলে, তেখেতৰ হয়তো আমাৰে দলীয় মানুহ হয়, তেখেতক আমি সন্মান কৰোঁ আটাইয়ে, কিন্তু তেখেতৰ বয়সৰ প্ৰতি চাই আমাৰ গোটেই ৰাইজ গোটেই সমষ্টিবাসী ৰাইজে এবাৰ শেউলী মহিলাৰী বাইদেউৰ যিটো কৰ্মদক্ষতা, তেখেতৰ যিটো স্পিৰিট কাম কৰা, এইটো চাই গোটেই ৰাইজে শেউলী মহিলাৰী বাইদেউক BPF দলৰ প্ৰাৰ্থী হিচাপে বিচাৰিছে। সেয়ে আমি ৰাইজৰ হৈ বিশেষকৈ মই কোকৰাঝাৰ জিলা BPF সংখ্যালঘু কোকৰ সাধাৰণ সম্পাদক হিচাপে মই যিখিনি অঞ্চলত বিশেষকৈ গোটেই জাতি জনগোষ্ঠীৰ লগে লগে আমাৰ সংখ্যালঘু অধ্যুষিত যিমান অঞ্চলত মই ভৰি দিছোঁ ইতিমধ্যে, গোটেই অঞ্চলত এটাই কথা শেউলী মহিলাৰী বাইদেউ যদি হয় তেন্তে নিশ্চিন্তভাৱে এই আগন্তুক বিধানসভা নিৰ্বাচনত জয় হ'ব, এইটো নিশ্চয়তা দিছে গোটেই জনসাধাৰণ। গতিকে মই আপোনালোকৰ মিডিয়াৰ যোগেদি আমাৰ BPF দলৰ হাইকমাণ্ডলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যাতে শেউলী মহিলাৰী বাইদেউক টিকেট প্ৰদান কৰি আগন্তুক বিধানসভা নিৰ্বাচনত BPF দলৰ দখলত অনাৰ কাৰণে ব্যৱস্থা কৰে। এইখিনিয়ে মোৰ